ময়ো তাকেই ভাবিছো এটি দুটি কৰিয়েই হত কৌৰৱ প্ৰায় শেষেই হ'ল এতিয়া এমুঠি অন্ন লৈ পাণ্ডৱক বিনাশ কৰিব পাৰিম জানো পাৰিম মামা চলে বলে কিবা কৌশলে এই কুৎকলিয়ক কৃষ্ণক বশ কৰিব পাৰিলে আমাৰ সকলো চেষ্টা সফল হ'ব ভাগিন কৃষ্ণক চিনাটো কিন্তু বৰ কঠিন বৰ নাই প্ৰয়োজন যুদ্ধ ক্ষেত্ৰতে তাক বশ কৰিব লাগিব মহাৰাজ ভাবিব নাই প্ৰয়োজন অতি শীঘ্ৰে যুদ্ধৰ বাবে সংগ্ৰহৰ চিন্তা কৰিলে আৰু কি লাভ হ'ব যুদ্ধ যাত্ৰা কৰা হওক যুদ্ধতে সফল হ'ব যুদ্ধযাত্ৰা এৰা ঠিকেই কৈছা কৃপাচাৰ্য ঠিকেই কৈছা ঠিক ভাগিন এনেকৈ মন মাৰি থাকিলে নোৱাৰো কিটো হ'ব অদৃষ্টত যি লিখা আছে সি অৱশ্যেই হ'ব গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই বুজিছো মামা চিন্তাৰ নাই প্ৰয়োজন তেন্তে যাওক কৃপাচাৰ্য যুদ্ধৰ কৰক আয়োজন বলা সস্তা ভাই দুখন আমিও যাও বলা যুদ্ধৰ কৰক আয়োজন চেষ্টাকে অথলে যাব পাৰে মান পাপ কি বাখুমতিয়ে সহ্য কৰিব পাৰে মুৰা জন্ম সাধনৰ সফলতা অদূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহেবী তুমি জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাথো আৰু বেছিপৰ নাই দিগন্ত পহাৰি লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি পতংগ জাপ দিছে কাৰো
সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে। মূৰ্খ মানৱ তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নহয় নহয়, তই ঠিক কৰিছ। আনন্দ কৰ, মহোৎসৱ কৰ। হস্তিনাপুরে যায়, দুর্যোধন যায়, কুরুকুল যায়। আনন্দ কর, মহোৎসব কর। হা 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 হা। হইল কিহৰ উৎসৱ? যুদ্ধ জয়ৰ উৎসৱ। কি কৈছা মামা? কৈছো আজি দ্ৰোণাচাৰ্যয়ে কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে, পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা, ধৃষ্টদ্যুম্নৰ হাতত নিহত, আমি পৰাজিত।